যোৱাকালি নিউ বঙাইগাঁও টিপি আৰু অচি বঙাইগাঁও থানাই এটা খবৰ পালে এই নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ ওচৰত বাহিৰৰ পৰা পেডলাৰ আহিছে, ড্ৰাগছ লৈ আহিছে। সেইমতে তেওঁলোকক পঠাই দিয়া অভিযানৰ কাৰণে তেওঁলোকে গৈ তাত এজন ল'ৰাক ধৰিলে। তেওঁৰ নাম হ'ল আলিমুদ্দিন। আলিমুদ্দিন তেনেকুৱা হয়, মোৰ বস্তুখিনি মোৰ লগত নাই, বস্তুখিনি মই এঠাইত থৈছোঁ। ৰাইজুদ্দিন বুলি এজন মানুহ ভুটীয়া, এৰাই ভুটীয়া, তেওঁলোকৰ হ'ল চিৰামাণ্ডাৰ পৰে, তেওঁৰ ঘৰত থৈছোঁ বুলি কৈছে। তেওঁ লিড কৰি লৈ গ'ল। সেইমতে তেওঁৰ ঘৰ ৰেড কৰাত তেওঁৰ ঘৰৰ পৰা আমি প্ৰায় 25.6 গ্ৰাম ব্ৰাউন চুগাৰ পাইছোঁ ছাছপেক্টেড। কেছ ৰুপি 84,000। টোটেল আমি 4জন মানুহ ধৰিলোঁ। তাত 3জন পালোঁ, ইয়াত এজন ধৰিলোঁ। অন বিং লিডেড বাই আলিমুদ্দিন। তাত ৰাইজুদ্দিন, এগৰাকী মহিলা পাইছোঁ মিছ জেছমিনা আৰু চিমিৰুদ্দিন বুলি এজন পাইছোঁ। এই বাকী মানুহ 3জন হ'ল ভুটীয়া, হ'ল চিৰাঙৰ, বাকী 3জন হ'ল ত্ৰিপুৰা মানুহ। তেওঁলোকে ড্ৰাগছখিনি ইয়াত বেচাৰ উদ্দেশ্যে লৈছিলে। আমি ফাৰ্ডাৰ ইণ্টাৰভেশ্যন কৰিছোঁ, আৰু ড্ৰাগছ আছে বুলি শুনিছোঁ। গতিকে সেইখিনি ৰিকভাৰ কাৰণে তেওঁলোকে আজি আমি কাষ্টডি ল'ম। কাষ্টডি লৈ পেলাই আমি ফাৰ্ডাৰ একশ্যন ল'ম। আৰু তেওঁলোকে আমি কেছ পইচা 84,000 পাইছোঁ অলৰেডি। তাৰমানে অলপ হয়তো তেওঁলোকে বিক্ৰী কৰিলে, নহ'লে ইমান পইচা নোলায় হাতত। ড্ৰাগছ ট্ৰেইন যোগে আহিছিলে, ট্ৰেইনত নামিছিলে, ৰাতি 12টাত নামিছিলে সময়মতে।